কেবৰ সংগ্ৰামী ৰাইজে স্পষ্ট কৰিব বিচাৰিছোঁ যে বিজেপি চৰকাৰ আৰু তেওঁলোকৰ নেৰণীয়া গুণ্ডা বাহিনী আমি ভয় নকৰোঁ। পুলিচ প্ৰশাসন হাজাৰ লাখ পুলিচ প্ৰশাসন লৈ আহক, ৰাইজে আমি ভয় নকৰোঁ। কেব বাতিল কৰিবই লাগিব, স্পষ্টভাৱে কৰিছোঁ, সমান্তৰাল কৰি দিছোঁ। কেব বাতিল কৰিব লাগিব, নহ'লে আমি বিজেপি চৰকাৰ আমি গৌৰৱত কঢ়িয়াম। আমাৰ ৰাইজ আজি লগত আছে, অকল দল সংগঠন নহয়, গোটেই ৰাইজ অসম মহিলা ওলাই আহিছে আৰু সৰ্বানন্দক আমি শেষ হতে নিদিছোঁ। অতি শীঘ্ৰে যদি মুখৰ মাত নেমাতে নিমানি কন্যা হৈ থাকে কিন্তু সৰ্বানন্দক কিন্তু কৰ্মটোক চৰকাৰ কৰি দিব বিজেপি চৰকাৰ। ধন্যবাদ। আছে সেইদিনা কোৱা নাই কেবৰ বিৰুদ্ধে আজি সোণাৰীতো দেখা গৈছে এক উত্তাল প্ৰতিবাদ। বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ ওলাই আহি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলিছে। তৰুণী বৰাৰ ৰিপৰ্ট, হেল্ল' অসম। কেবৰ বিৰুদ্ধে জ্বলিছে অসম। কেবৰ বিৰুদ্ধে ৰাজ্যত উত্তাল প্ৰতিবাদ চলি থকাৰ সময়তে দেখা গ'ল আন এক ব্যতিক্ৰমী ৰূপত এজন সাংবাদিকক। যিটো সিদ্ধান্ত, এইটো ভাল সিদ্ধান্ত। আমি জনাত অসমৰ ৰাজ্যৰ এইটো সিদ্ধান্ত। অসমৰ ৰাজ্যৰ সিদ্ধান্ত মানে 2019 নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই যিখন চৰকাৰ, এই চৰকাৰখনে কৈছে যে তেখেতে কেব বিহূত কৰিব। তাৰ পিছতো অসমৰ ৰাইজে বা ভাৰতৰ ৰাইজে এই বিজেপিক ভোট দিছে। গতিকে আজি যিটো সিদ্ধান্ত, এইটো ৰাজ্যৰ সিদ্ধান্ত। মই দল সংগঠনক প্ৰত্যাহ্বান জনাওঁ, মই ব্যক্তিগতভাৱে মই প্ৰত্যাহ্বান জনাওঁ। যিসকলে আমাৰ কেবৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে, আচলতে কেবৰ বিৰুদ্ধে নহয়। কাৰণ যদি বিৰুদ্ধে হ'লহেঁতেন তেনেহ'লে এইটোৰ প্ৰতিবাদ সেই ভোটৰ দিনাখন বা যেতিয়া নিৰ্বাচন হৈছিল সেই নিৰ্বাচনৰ দিনাখন প্ৰতিবাদ কৰাৰ চান্স এটা আছিল বা সুবিধা আছিল। তেতিয়া প্ৰতিবাদ কৰা নাছিল। আজি নিৰ্বাচনত বিজেপিক চৰকাৰক গাদীত দখল কৰাইছে, তাৰপিছত আজি এই কেবখন গৃহীত হৈ আছে, এতিয়া প্ৰতিবাদ কৰি আছে। সাংবাদিকজনৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হোজাই জিলাৰ যমুনামুখৰ এগৰাকী ছপা মাধ্যমৰ সংবাদদাতা চাইফুদ্দিনে ৰাষ্ট্ৰীয় ঘাইপথত অকলে ওলাই আহি কেবৰ সপক্ষে প্ৰতিবাদ কৰিছে। তেখেতসকলক আঁকোৱালি ল'ব বিচাৰিছোঁ, আমি আঁকোৱালি ল'ম 100% নিশ্চিত। সংবাদকৰ্মীজনৰ এনে কৰ্মকাণ্ডত হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন সংগঠনে কঠোৰ ভাষাৰে নিন্দা কৰিছে। লগত যোগাযোগ কৰিছোঁ, তেখেতসকলে কৈছে আমি নিজে কেবৰ পক্ষত আছোঁ, কিন্তু আমি ওলাব নোৱাৰিছোঁ। এতিয়া যদি ওলাওঁ তেনেহ'লে অন্য আক্ৰমণ কৰিব ল'ব পাৰোঁ। মই সকলোকে এটা কথা ক'ব পাৰোঁ, মই ইয়াত কোনো ধৰণৰ মই ভয় ভাৱ হোৱা নাই মোৰ নিজৰ। মই অকলে নিজে আহিছোঁ, কিন্তু কেবৰ পক্ষত বেছিভাগ মানুহ অসমৰ কেবৰ পক্ষত আছে। আৰু কিছুমান দল সংগঠন আছে 70টা 80টা। এই 70টা 80টা দল সংগঠনৰ লগত এটা সংগঠনৰ লগত মাত্ৰ 30জন মানুহ, ধৰি লওক 300মান মানুহ অসমত এই কেবৰ পক্ষত আছে, বিপক্ষে আছে, কিন্তু বাকী চব কেবৰ পক্ষতে আছে। তেখেতসকল ওলাব পৰা নাই, ভয়তে। দেখা গৈছে বৰ্তমান পৰিস্থিতিত এজন যুৱকে তেওঁকে সমৰ্থন কৰা দেখিবলৈ হৈছে। এই সম্বন্ধে কি ক'ব? চাওক, যি সময়ত গোটেই অসম জ্বলি আছে, কেব বিৰোধী আন্দোলনত যি সময়ত গোটেই অসম ৰক্তাক্ত হোৱাৰ পথত, সেই সময়ত এজন মানুহৰ কেব সমৰ্থনে আমাৰ কোনো একো ক্ষতি নহয়। মই ভাবোঁ যিজনে কেব সমৰ্থন কৰি আছে তেওঁ নিৰ্ঘাত অসমৰ শত্ৰু। আমি গোটেই অসমবাসীয়ে
একত্ৰিতভাৱে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহি আমি কেৱল বিৰোধিতা কৰিছোঁ আৰু বিৰোধিতা কৰি যাম। যি দুই এজনে কেৱল সমৰ্থন কৰি আছে আমি ক'বলৈ বাধ্য হ'ম তেওঁ অসম মাতৃৰ জাৰজ সন্তান হ'ব পাৰে, তেওঁ অসম মাতৃৰ ন্যায় সন্তান হ'ব নোৱাৰে। যদি তেওঁ অসম মাতৃৰ এজন বৈধ সন্তান হ'লে হয় তেতিয়াহ'লে এই জাতিধ্বংসী বিধেয়কখনত তেওঁ সমৰ্থন কেতিয়াও নকৰিলে হয়। কাৰণ আপোনালোকে চাওক, আজি অসমৰ ভাষা সংকটত, আজি অসমৰ সংস্কৃতি সংকটত, আজি গোটেই অসমীয়া জাতি সংকটত, তেনে এক কঠিন মুহূৰ্তত, তেনে এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈও আমি কোন পথে আমি কেৱল সমৰ্থন কৰিব পাৰি, যি সময়ত আমাৰ ভাষা সংস্কৃতিক ভৰিৰে মোহাৰি কেন্দ্ৰীয় চৰকাৰৰ মতে চলা ৰজাঘৰীয়াসকলে, নাগপুৰীয়াসকলৰ মতে চলা ৰজাঘৰীয়াসকলে আমাৰ মূলত কেব নামৰ এখন জাতিধ্বংসী বিল জাপি দিব বিচাৰিছে। তেনে এক কঠিন মুহূৰ্তত আমি কোনো প্ৰত্যেক ডবকাৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, হেল্ল' অসম। যিটোভাৱে ক'ব লাগিব এই মুহূৰ্তত সমগ্ৰ অসমত অসম মাতৃৰ আই সন্তানসকলে কেব বিৰোধী যি প্ৰতিবাদ কৰি আছে, তেনে সময়ত হোজাই ডবকা বা যমুনামুখৰ এজন যুৱক, চৈফুদ্দিন নামৰ এজন যুৱকে কেব সমৰ্থন কৰিছে আৰু কেব সমৰ্থন কৰি তেওঁ ছ'চিয়েল মিডিয়াৰ যোগেদি বাংলাদেশৰ পৰা হিন্দুসকলক অসমত জগা দিব বিচাৰিছে। এইখন অসম তেখেতৰ বাপেকৰ অসম নেকি? এইখন অসম তেখেতৰ অসম নেকি? তেওঁ যে 90 লাখ মানুহক অসমত সংস্থাপন কৰিব বিচাৰিছে। গতিকে ইতিমধ্যে আমি হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰভাৱে প্ৰতিফলন দিছোঁ আৰু লগতে প্ৰশাসনক দাবী জনাইছোঁ যে সমাজক বিপদে পৰিচালিত নকৰিবলৈ, সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক নজৰবন্দী কৰিবলৈ আমি আহ্বান জনাইছোঁ। এনে এজন লোক যদি আমাৰ সমাজত থাকে তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ সমাজখন বিপদে পৰিচালিত হ'ব। গোটেই অসমখনত এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে অসম মাতৃৰ আই সন্তানসকলে কি উঠিছে, অসমত ৰক্তান্তৰ পৰিৱেশ সৃষ্টি হ'বলগীয়া হৈছে। আৰু তেনে সময়ত তেওঁ কেব সমৰ্থন কৰি 1,90,00,000 লাখ অসমত সংস্থাপন কৰিব বিচাৰিছে। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনক তেওঁক নজৰবন্দী কৰিবলৈ আমি অতি সোনকালে হোজাই জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দাবী জনাইছোঁ। আৰু প্ৰশাসন ইয়াৰ ওপৰত দৃষ্টিগোচৰ ৰাখিব লাগে আৰু এনে ব্যক্তিসকলে যদি আমাৰ সমাজৰ মাজত থাকে সমাজখন বিপদে পৰিচালিত কৰিবলৈ যিকেইজনে পৰিকল্পনা বিচাৰিছে তেওঁলোকক প্ৰশাসনে দায়িত্ব কৰি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।